সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আজি ওচৰতে আমি একেলগে পিকনিক খাম বুলি তাকে মন মেলিছোঁ। এতিয়া বেলেগলৈতো যাবই নোৱাৰে, আজিকালি কাৰফিউ ধেৰ ওলাইছে, নিয়ম নীতি ধেৰ বান্ধি দিছে চৰকাৰে, আৰু বিশেষকৈ যোৱাটো আজিকালি ভাল নহয়। সেইটো কাৰণে ওচৰতে আমি চবে একেলগে মিলিজুলি খাম আৰু আপোনালোকক ভিডিঅ'বোৰ দেখুৱাই যাম আৰু ভালকৈ চাই থাকিব ভিডিঅ'বোৰ। ইয়াতে আমি খাম পথাৰতে, আৰু এইটো এটা নতুন ঘৰ ওচৰৰ মানুহ এজনে বনাইছে, ইয়াতে পিকনিকটো হৈ যাব আজি। চাই থাকক ভিডিঅ'টো। হেতা মগ খৰিয়া এইবোৰ লৈ আহিছোঁ, লগতে এইটো লাউড স্পীকাৰটো লৈ আহিছোঁ অলপ ফালিবলৈ। চাই থাকক ভিডিঅ'টো আপোনালোকে। রাখি মুখতে সদায় থবে পোষাই হাঁহিৰে। হেৰি আহিলা? হাত দাঙি দিয়া এনেকৈ।